মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মেণ্টেল এবিলিটি টেষ্টৰ আন কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। মেণ্টেল এবিলিটি টেষ্টৰ যিবোৰ কুৱেশ্যন দিয়ে সেইখিনি কৰাৰ আগতে তোমালোকে ডিৰেকশ্যনত যিখিনি দিয়া থাকে এইখিনি প্ৰথমতে ধুনীয়াকৈ পঢ়ি ল'ব লাগে। ইয়াতে কৈছে যে ইন কুৱেশ্যন নাম্বাৰছ 17 to 20 দেয়াৰ আৰ 2 sets of কুৱেশ্যন ফিগাৰ্ছ ইটছ। হয়নে চোৱাচোন, ইয়াতে দুটা ছেট আছে। কুৱেশ্যন ফিগাৰ মানে চোৱাচোন, এইটো হৈছে প্ৰশ্নচিত্ৰ হয়নে, এইখিনি হৈছে প্ৰশ্নচিত্ৰ। চোৱা ইয়াতে দুটা ছেট আছে, চোৱা এইটো এটা ছেট হয়নে, চোৱাচোন এইটো এটা ছেট আৰু এইফালে এইটো এটা ছেট। চোৱা এই দুটা মিলি এইটো এটা ছেট হৈছে, ঠিক আছে। দ্য ছেকেণ্ড ছেট হেজ এন ইণ্টাৰগেশ্যন মাৰ্ক, অৰ্থাৎ এই দ্বিতীয়টো ছেটত কি আছে, এটা কুৱেশ্যন মাৰ্ক দিয়া আছে, আৰু প্ৰশ্নবোধক চিন এটা দিয়া আছে। There exists a relationship between the first two question figures. প্ৰথম দুটা চিত্ৰৰ মাজত কোনো কিবা এটা মিল আছে, ঠিক আছে। এই দুটা চিত্ৰৰ কথা কৈছে, এই দুটা চিত্ৰৰ মাজত কিবা নহয় কোনো প্ৰকাৰে কি আছে, মিল আছে। Similar relationship should exist between the third and the fourth question figure. ঠিক একেধৰণে এই দুটা চিত্ৰৰ মাজত কি মিল আছে সেই মিলটো উলিয়াই বা কেনেকুৱা ধৰণৰ মিল আছে সেইটো উলিয়াই আমি এই দুটা চিত্ৰৰ মাজতো সেই মিলটো কি কৰিব লাগিব, বাছিব লাগিব। এতিয়া এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব, ক'ৰ পৰা উলিয়াব লাগিব, ইয়াত চোৱাচোন চাৰিটা অপশ্যন দিয়া আছে, এই চাৰিটা অপশ্যনৰ পৰা এটা শুদ্ধ সেইটো বিচাৰি উলিয়াই এই প্ৰশ্নবোধক চিনৰ ঠাইত তোমালোকে লিখিব লাগিব। অৰ্থাৎ এই দুটা চিত্ৰৰ মাজত কিবা নহয় কিবা প্ৰকাৰে মিল আছে, সেই মিলটো বিচাৰি আমি এই প্ৰশ্নবোধক চিনৰ ঠাইত এই চাৰিটা অপশ্যনৰ পৰা শুদ্ধ অপশ্যনটো আমি বিচাৰি উলিয়াই ইয়াতে লিখিব লাগিব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া আমি চাওঁ আহাচোন এইটো ছেটত, ঠিক আছে, এইটো এটা ছেট হয়নে আৰু এইটো এটা ছেট, এইটো ছেটত কি মিল আছে। ইয়াতেও চোৱাচোন এনেকুৱা ধৰণৰ দুডাল আঁচ আছে মাজত হয়নে, মাজত কি আছে, দুডাল আঁচ আছে হয়নে। ইয়াতেও চোৱা এনেকুৱা ধৰণৰ গোল আছে তিনিটা, আছেনে গোল, চোৱা ইয়াতেও আছে তিনিটা, ধুনীয়াকৈ মিলিছে। চোৱা ইয়াতে আছে পূৰণ চিন হয়নে, ইয়াতেও পূৰণ চিন আছে। কিন্তু যদিহে আমি ভালদৰে চাওঁ আমি দেখিবলৈ পাম যে এইফালৰ পৰা কেনেকৈ আহিছে, এনেকৈ আহিছে, এইটো ছাইডত আহিছে এইখিনি, চোৱাচোন এইফালৰ পৰা এইখিনি কেনেকৈ আহিছে, এইটো ছাইডত আহিছে, বাকীখিনি একেই আছে। এতিয়া আমি কি কৰিব লাগিব, এইখিনিত আমি কোনো চেঞ্জ কৰিব নালাগে, কাৰণ এইখিনিততো কোনো চেঞ্জ নাই, গতিকে এইখিনিত কোনো চেঞ্জ কৰিব আমি নালাগে। এইখিনি যেনেকৈ আছে, ইয়াত যেনে যোগ চিন আছে ইয়াত এনেকৈ আছে, যেনেকৈ আছে তেনেকৈ ইয়াতে থাকিবলৈ দিয়া। তোমালোকে চিম্পলি ইয়াত যেনেকৈ এইখিনি ইফালে আহিল ঠিক এনেকৈ ধৰণে ইয়াৰখিনিও তোমালোকে এইফালৰ এনেকৈ আনিব লাগিব এইখিনি, অৰ্থাৎ এই আঁচ দুডাল ক'ত হ'ব, সোঁ মাজত হ'ব, এনেকুৱা ধৰণে হ'ব, ঠিক আছে। এইখিনি এনেকৈ হ'ব, এইখিনি এনেকৈ হ'ব, আৰু এইফালে যোগ চিনটো এইফালে আহি যাব। আশা কৰিছোঁ বুজি পালা। এনেকুৱা ধৰণৰ চিত্ৰটো ক'ত আছে, আমি যদি ভালদৰে চাওঁ অপশ্যন এত আছে। চোৱাচোন তোমালোকে ভালদৰে অপশ্যন এত আছেনে নাই, নিশ্চয় অপশ্যন এত আছে। যিহেতু অপশ্যন এত আছে, এই অপশ্যনটোৱে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এনেধৰণে তোমালোকে উত্তৰবোৰ উলিয়াবলৈ লাগিব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। যদি বুজি পোৱাত তোমালোকৰ কিবা প্ৰব্লেম হৈছে বা অসুবিধা হৈছে, তোমালোকে ভিডিঅ'টো মিনিমাম 2-3 বাৰ চাবা। যিহেতু তোমালোক সৰু ল'ৰা ছোৱালী হয়, এবাৰত তোমালোকে হয়তো বুজি নাপাব পাৰা। ঠিক একেধৰণে তোমালোকে 18 নম্বৰ প্ৰশ্নটোৰো উত্তৰ উলিয়াবলৈ চেষ্টা কৰিব লাগিব। তোমালোকে প্ৰথমে চেষ্টা কৰাচোন উত্তৰটো উলিয়াবলৈ, যদিহে পাৰিছা আমাক কমেণ্ট ছেকশ্যনত জনোৱা। ইয়াতে চোৱাচোন, ইয়াতে আঁচডাল এনেকৈ আছে হয়নে, ইয়াতে কি হৈছে, ইয়াৰ ওলোটা ছাইড বিপৰীত ছাইডে আছে, ইয়াত কি আছে, এনেকৈ আছে। ইয়াতে চোৱাচোন এনেকৈ আছে, ইয়াত এনেকৈ আছে, ইয়াতকৈ কেনেকৈ আছে, এনেকৈ আছে। আশা কৰিছোঁ বুজি পালা। এতিয়া চোৱা এইটো চিত্ৰ, ইয়াতে এনেকৈ আছে, ইয়াতে কেনেকৈ আছে, এনেকৈ আছে হয়নে, গতিকে ইয়াতেও এনেকৈ থকাৰ কাৰণে এইবাৰ এইটো কেনেকৈ হৈছিল, এনেকৈ আহিছিল হয়নে, এনেকৈ আহিছিল। ইয়াতেও যিহেতু এনেকৈ আছে, নেক্সটটো কেনেকুৱা হ'ব চিত্ৰটো, এইটো এনেকুৱা হ'ব, ঠিক আছে। আশা কৰিছোঁ অলপমান বুজি পালা। এতিয়া তোমালোকে যদি ভালদৰে ইয়াতে চোৱা, ইয়াতে চোৱাচোন এইখিনি কেনেকৈ আছে, এনেকৈ আছে চোৱা, আৰু মাজত চোৱাচোন এনেকুৱাকৈ সৰু এটা আছে চোৱা, গোলৰ নিচিনা। ইয়াতেও চোৱাচোন, ইয়াতেও মাজত কি হ'ব, এনেকুৱা ধৰণৰ গোল হ'ব। আৰু চোৱা এই আঁচকেইডাল ক'ত আছে, চোৱা একেবাৰে শেষত আছে, চোৱাচোন আছেনে, শেষত লাগি আছে। চোৱা ইয়াতে কোনো ধৰণৰ মাজত গোল নাই, ইয়াত যিহেতু এনেকুৱা থকাৰ পিছত এনেকুৱা ধৰণৰ গোল আছিলে, ইয়াতে এনেকুৱা ধৰণৰ কিবা আছে নেকি, ইয়াতে চোৱাচোন এই অপশ্যন এই নম্বৰটোত আছে নেকি কিবা, নাই, সেইকাৰণে এই নম্বৰটো কি হ'ব, কেনচেল হ'ল। বি নম্বৰটোত তোমালোকে চোৱাচোন, বি নম্বৰটোত চোৱা
ধুনীয়াকৈ মিলিছে চোৱা এইখিনি এনেকৈ আছে এইটো চাইজত থাকিব লাগিছিল হয়নে এনেকৈ আছে চোৱা ইয়াতো এনেকৈ আছে মাজত চোৱাচোন ইয়াতেও এটা গোল আছে ইয়াত তাৰপিছত ওপৰতো চোৱাচোন এনেকৈ আছে গতিকে ইয়াৰে অপশ্যন নম্বৰ বিটোৱে কাৰেক্ট হ'ব চি নম্বৰটো কাৰেক্ট হ'লহেঁতেন কিয় নহ'ল কাৰণ চি নম্বৰটো চোৱা এইখিনি ক'ত আছে ইয়াতে আছে চোৱা এইখিনিত ওচৰতে আছে হয়নে ওচৰত থকাৰ কাৰণে এইটো কেনচেল ইয়াতে গোল নাইয়ে গতিকে এইটো কেনসেল গতিকে এই কোৱেশ্যনটিৰ অপশ্যন নম্বৰ বি কাৰেক্ট এনসাৰ হ'ব যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জয়েন কৰিবলৈ নাপাহৰিবা মাত্ৰ এবাৰ পেমেন্ট কৰিলে হ'ব তোমালোকে একেবাৰে কম পইচা ঠিক আছে তোমালোকৰ গোটেইখিনি সিলেবাস তাত কভাৰ কৰি দিয়া হ'ব আৰু তাৰ পৰা তোমালোকৰ পৰীক্ষাটো গ্যাৰান্টি দি কৈছো তোমালোকৰ পৰীক্ষাটো কমন আহিবই ঠিক আছে গতিকে তোমালোকে এতিয়াই জয়েন কৰি ল'বলৈ নাপাহৰিবা জয়েন কৰিবলৈ ডেসক্ৰিপচনতে লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা অথবা আমাক হোৱাটছএপত মেছেজ কৰা কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত আমাৰ এপৰ লিংক আৰু হোৱাটছএপ নম্বৰ দি থোৱা আছে এতিয়া আমি নেক্সট কোৱেশ্যনটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰোঁ কোৱেশ্যন নম্বৰ 19 কোৱেশ্যনটো চোৱাচোন এই দুটা চিত্ৰৰ মাজত কিবা মিল আছে সেই একে ধৰণৰ মিলটো বিচাৰি এই দুটা চিত্ৰৰ মাজত আমি মিলটো উলিয়াব লাগিব এটা কি মিল আছে আমি চাও আহাচোন এতিয়া চোৱা ইয়াতে চোৱা এনেকৈ আছে হয়নে ইয়াতে এনেকৈ আছে ইয়াতে এনেকৈ আছে নেক্সট চোৱাচোন ইয়াতে কি হ'ল ঠিক একে ধৰণে ইয়াতে মাজত নেক্সট চিত্ৰত কি হ'ল এনেকুৱা ধৰণে চোৱা এনেকুৱা ধৰণে হৈ গ'ল হয়নে চোৱাচোন এনেকুৱা ধৰণে আহি গ'ল ঠিক আছে নেক্সট চিত্ৰটো চোৱা এই দুটা চিত্ৰৰ মাজত কি মিল আছে আমি গম পালো অলপমান হয়নে এতিয়া সেম একে ধৰণৰ মিল আমি ক'ত বিচাৰিব লাগিব এই দুটা চিত্ৰৰ মাজত বিচাৰিব লাগিব ইয়াতে চোৱা এনেকৈ আছে ইয়াতে চোৱা এনেকৈ থকাৰ কাৰণে এনেকৈ হ'ল হালটা হয়নে ইয়াতে চোৱাচোন বিপৰীত সাইডে আছে এইটোৰ চিত্ৰৰ বিপৰীত সাইডে আছে এনেকৈ আছে এনেকৈ থকাৰ কাৰণে এইবাৰ ইয়াত যেটো এনেকৈ আছে ইয়াৰ বিপৰীত সাইডে হ'ব অৰ্থাৎ কেনেকুৱা হ'ব এই এনেকৈ আজদাল হ'ব ঠিক আছে আগৰছি বুজি পাইছা ইয়াত যেনেকৈ আছে ঠিক তেনেকৈ ধৰণে ইয়াতেও হ'ব এনেকুৱা ধৰণৰ চিত্ৰ ক'ত আছে এনেকুৱা ধৰণৰ আছে আমাৰ অপচনসমূহৰ ভিতৰত অপচন নম্বৰ সি চোৱাচোন ধুনীয়াকৈ মিলি গৈছে গতিকে অপচন সি হ'ব এই কোৱেশ্যনটিৰ কাৰেক্ট আনসাৰ মৰমৰ ছাত্ৰছাত্ৰীসকল এতিয়া তোমালোকে 20 নম্বৰটো চোৱা 20 নম্বৰত যদি তোমালোকে ভালদৰে চোৱা ইয়াতে চোৱাচোন ইয়াতে এনেকৈ আছে চোৱা এনেকৈ আছে হয়নে নেক্সটত কি আছে তোমালোকে চোৱাচোন প্ৰথমটোত এনেকৈ আছে আস্থান চোৱা এনেকৈ আছে হয়নে এনেকৈ আছে নেক্সট ইয়াতে কি আছে এনেকৈ আছে হয়নে নেক্সট চোৱা ইয়াতে কি হ'ল এটা সাইড কি হ'ল ইয়াত দুটা সাইড চোৱাচোন কাৰ চিহ্নৰ নিচিনাকৈ ওপৰ ফালে আছে হয়নে ইয়াতে কিন্তু চোৱা এটা সাইডে কাৰ চিহ্নটো ওপৰ ফালে আছে আনটো সাইডটো কি হৈছে কাৰ চিহ্নডাল তলৰ ফালে হৈছে ঠিক একে ধৰণে ইয়াতেও যেহেতু এনেকৈ আছে চোৱাচোন ইয়াতেও এনেকৈ আছে এডাল কাৰ চিহ্ন এইডাল কাৰ চিহ্ন সেম একে ধৰণে আছে হয়নে এনেকৈ আছে গতিকে ইয়াত যেহেতু এটা ওপৰ ফালে গ'ল এটা তলৰ ফালে গ'ল ইয়াত এনেকৈ আছে নহয় গতিকে এটা কি হ'ব প্ৰথমটো কি হ'ব প্ৰথমটো এনেকুৱা ধৰণৰ হ'ব দ্বিতীয়টো কি হ'ব ইয়াত যেহেতু তলৰ ফালে থাকিল এইবাৰ এইটো সাইডত হ'ব এইটো কাৰ চিহ্নডাল এইটো সাইডত হ'ব অৰ্থাৎ এনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ চিত্ৰ ক'ত আছে এনেকুৱা ধৰণৰ চিত্ৰটো আছে অপচন নম্বৰ সি গতিকে এই কোৱেশ্যনটিৰ অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব এতিয়া তোমালোকে চোৱা নেক্সট কোৱেশ্যন কেইটা পাৰ্ট 7ৰ ঠিক আছে ইয়াতে নিৰ্দেশনাত কি দিছে চোৱা ইন কোৱেশ্যন নম্বৰ 25 to 28 অৰ্থাৎ প্ৰশ্ন নম্বৰ 25 পৰা 28 লৈকে there is a question figure on the left side অৰ্থাৎ বাওঁফালে কি দিয়া আছে question figure দিয়া আছে এইখিনি কথা কৈছে question figure মানে কি হয় প্ৰশ্ন চিত্ৰ ঠিক আছে and four answer figure marked a b c and d are given on the right side অৰ্থাৎ সোঁফালে কি দিয়া আছে চাৰিটা উত্তৰ চিত্ৰ আমাক দি থোৱা আছে হয়নে select the answer figure which is exactly the mirror image of the question figure when the mirror is held at x y গতিকে কি কৈছে উত্তৰ আকৃতিটো বিচাৰি উলিয়াব লৈছে যেটো সমস্যা আকৃতিৰ দৰ্পণৰ আকৃতিৰ সৈতে সম্পূৰ্ণ একেই হয় ঠিক আছে দৰ্পণৰ যেটো সমস্যা আকৃতিৰ দৰ্পণৰ আকৃতিৰ সৈতে সম্পূৰ্ণ একেই হয় সেইটো আমাক বিচাৰি উলিয়াবলৈ কৈছে এতিয়া
যদি আমি এইটো আইনাত চাওঁ এইটো কেনেকুৱা ধৰণৰ দেখা হ'ব তেনেকুৱা ধৰণে কুৱেশ্যনটো কৰিছে গতিকে ইয়াত চোৱাচোন আইনাত যেতিয়া আমি চাম বা দৰ্পণৰ আকৃতিৰ সৈতে যেতিয়া এক্সৰ ওপৰত আমি যেতিয়া ৰাখিম ইয়াত চোৱাচোন এক্স ৱাই লিখা আছে ইয়াতে এক্স আছে ইয়াতে ৱাই এনেকুৱা ধৰণৰ মই আগতেও ধুনীয়াকৈ তোমালোকক বুজাই দিছিলোঁ সেই ভিডিঅ'কেইটা চাই ল'বা ইয়াত আৰু মই বহুত বেছি তোমালোকক দীঘলীয়াকৈ বুজাই নাথাকোঁ গতিকে ইয়াত চালে কি হয় আইনাত চালে কি হয় বস্তুটো ওলোটা দেখিবলৈ পোৱা যায় ইয়াত যিহেতু এনেকৈ আছে চোৱা এইটো ইফালে এনেকৈ আছে হয়নে এইটোতো চেঞ্জ নহয় কাৰণ চোৱা ইয়াতে চোৱা দুটা কি আছে শূন্য বা গ'ল বুলি আছে ঠিক আছে ইয়াতো দুটাই হ'ব গতিকে এইটো কি হ'ব এইটো ছাইডত আহি যাব এইটো গ'ল আছে এইটো কোনফালে আহিব এইটো ছাইডত আহিব এইটো ছাইডত অহাৰ লগে লগে অপশ্যন নম্বৰ বিটো কাৰেক্ট এনচাৰ হ'ব এনেধৰণে উত্তৰবোৰ উলিয়াবলৈ লাগিব এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 26ৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰা আৰু যদি পাৰিছা আমাক কমেণ্ট ছেকশ্যনত জনোৱা সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছত জইন কৰা নাই জইন কৰি ল'বলৈ নাপাহৰিবা আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনকেইটা অলপমান তোমালোকৰ বাবে টান হয় গতিকে টান বুলি ভাবি তোমালোকে যদি ভিডিঅ'সমূহ নোচোৱাকৈ তোমালোকে থাকা তেতিয়া তোমালোকৰ পৰীক্ষা হয়তো ভাল নহ'ব পাৰে এতিয়া যিখিনি তোমালোকে টান পোৱা সেইখিনি বেছিকৈ কি কৰিব লাগিব পঢ়িব লাগিব ঠিক আছে